हेलो बন্ধু बान्धৱীসকল কি খবৰ আপোনালোক আশা কৰোঁ ভালে আছে। তো আজি কথা পাতিম যে মই ভিডিঅ'বিলাক মানে ইমান চুটিকৈ কিয় দিওঁ। তো এইটো বিষয়ে আজি অলপ কথা পাতিম পথাৰ মাজৰ পৰা। আমাৰ ঘৰৰ ওচৰৰ ইয়াত মানে বজাৰ আছে, মানে বজাৰ যোৱা মানুহবিলাকে মানে ৰাস্তা দি চাই আছে, মানে এই পথাৰ অকলে জংঘলৰ তেনেকৈ ওচৰত অকলে কি কথা পাতি আছো। তো এইবিলাক গুলি মাৰোঁ, এইবিলাক আমি যোনটো কাৰণে ভিডিঅ' বনাইছোঁ এইটো কাৰণে কথা পাতিম। যোৱা মানুহ গৈ থাকিব, অহা মানুহ আহি থাকে, কাৰণ কোনেও ক'ব নোৱাৰে যে ইয়াত তই ভিডিঅ' নবনাবি বুলি, কাৰণ এইটো আমাৰে মাটি হয়, আমাৰে পথাৰ হয়। ইচ্ছা কৰিলে মই এনেকুৱা দৌৰিব পাৰোঁ আৰু ইচ্ছা কৰিলে তেনেকুৱা বহিব পাৰোঁ। তো এইবিলাক গলি মাৰোঁ। আমি কিহৰ কাৰণে ভিডিঅ' বনাইছোঁ সেইটো বিষয়ে অলপ কথা পাতিম। কিন্তু ভিডিঅ' আৰম্ভ নকৰাৰ আগতে এটা কথা কৈ দিছোঁ যে আজি যোনটো ভিডিঅ' পাব এইটোতো কিন্তু নৰ্মেল ভিডিঅ' পাব, কিন্তু কালি যোনটো আহিবলগীয়া ভিডিঅ' এইটোতো কিন্তু খাতাৰনাক ভিডিঅ' পাব। কাৰণ কালি আমি এনেকুৱা মন্দিৰত গৈ আছোঁ, কি ক'ম মানে। তো অলপমান এই মন্দিৰৰ কাহিনীটো অলপ কথা কৈ দিছোঁ, অলপ ভাল লাগিব মানে। কিন্তু এই মন্দিৰটো মানে ফেমাছ হৈছে আচলতে পানীৰ কাৰণে। সেই মন্দিৰৰ ওচৰত তেনেকৈ কিবা পানী আছে, মানে কুঁৱা চিষ্টেমত, মানে বেছি দ নাই, মানে 3 ফুট মানহে আছে। কিন্তু 3 ফুট হ'লেও কিন্তু যিমানেই মানে ওচৰা কিমান নদী হওক পুখুৰী হওক, পানী শুকাই গ'লেও কিন্তু তাত মানে পানী নুশুকায়, কাৰণ তাত মানে চিষ্টেমেই বেলেগ মানে। কাৰণ নৰ্মেল নিচিনা এই কুঁৱাটো কিন্তু নৰ্মেল নিচিনা আছে, কিন্তু যেনেকুৱা নৰ্মেল নিচিনা দেখায় কিন্তু পানীটো তেনেকুৱা নহয়। মানে পানীটো নুশুকায়ে, মানে যিমান বছৰৰ পৰা হ'ল কিন্তু পানীটো নুশুকায়ে, মানে তেনেকাই থাকি যায়। লাগিলে কিবা নদী পুখুৰী কিবা কিবি তেনেকাই মানে যিমান পানী আছে শুকাই যাওক, কিন্তু তাত পানী নুশুকাবই। কিন্তু আৰু এটা কথা কৈছোঁ দিয়ক, কিন্তু পানীটো তই যেতিয়া ওচৰত যাবি কিন্তু নৰ্মেল নিচিনা দেখাব, কিন্তু তই পানীৰ ওচৰত গৈ পেলাই কিবা কবিচোন, কিবা পানীটো নৰ্মেল নিচিনা দেখাইছে, এইটোতো একোৱে হোৱা নাই। তো পানীটো মানে বেলেগ চিষ্টেমত হৈ যাব, মানে পানীটো কিবা ভিতৰৰ পৰা কিবা ওলাই থাকিব, মানে ঢৌ বুলি নহয়, ঢৌ নিচিনা কিবা হৈ থাকিব, মানে পানীটো মানে নৰ্মেলতকৈ মানে কিবা হৈ যাব মানে। তো এনেকৈ আচৰিত মানে। তো আজি ভিডিঅ'টো চাওক নাচাওক, কালিৰ যোনটো আহিবলগীয়া ভিডিঅ' কিন্তু এইটোতো মিছ নকৰিব, কাৰণ এইটো ভিডিঅ' মানে। তো সেই জেগাটো আমাৰ ঘৰৰ পৰা মানে বেছি দূৰো নহয়, মানে 4-5 কিলোমিটাৰমান গ'লে এই জেগাটো পাই যাব, এই মন্দিৰটো। তো কালি মন্দিৰৰ ভিডিঅ'টো ৰখি থাকিব দিয়ক। মই পূৰা এক্সাইটেড হৈছোঁ মানে একদম এই ভিডিঅ' মানে বনাবৰ কাৰণে, এই জেগাটো মানে যাবৰ কাৰণে। তো আপোনালোকেও মানে কালি ভিডিঅ' একদম চাব। এতিয়া মেইন কথালৈ আহোঁ যে এতিয়া মই মানে ভিডিঅ'বিলাক ইমান চুটিকৈ কিয় বনাওঁ। তো এই কথাটো কৈ দিছোঁ যে এই ভিডিঅ'বিলাক মই আগতে ইউটিউব চেনেল নাছিলে, তো ইউটিউবত দিবৰ কাৰণে বনোৱা নাই, মানে এই হোৱাটছআপ ষ্টেটাছত মানে দিবলৈ মানে ভিডিঅ'বিলাক বনাইছোঁ। তো ক'ৰবাত গ'লে মানে ফুৰিব গ'লে তেনেকৈ অলপ মানে ষ্টেটাছত দিবৰ কাৰণে মানে ভিডিঅ'বিলাক বনাওঁ। তো মানে তেনেকাই মানে। তো এতিয়া এই কেইদিনমানৰ আগত মানে ইউটিউব চেনেল বনালোঁ, তাৰপিছত চবেই কৈছে, লগৰহঁতে কৈছে যে তই তেনেকুৱা ভিডিঅ' বনাওঁ, তো হোৱাটছআপত দিয়াতকৈ তই ইউটিউব চেনেল খুলি ল, তই ইউটিউবত দিয়। তো এতিয়া যোনকেইটা মানে ভিডিঅ' আহিবলগীয়া ভিডিঅ' আছে, তো এইবিলাক মানে ছুটি নহ'ব, কাৰণ এইবিলাক মানে ইউটিউবতে দিব না। তো মানে দীঘলেই বনাম মানে। আগতে মানে হোৱাটছআপত ষ্টেটাছত মানে দীঘল বনালে মানে তো মানে নহয় না, মানে তাতো 30 ছেকেণ্ডৰ কাৰণেহে হয়। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, কাৰণ আজি ভিডিঅ'টো মানে কিবা দেখাবলগীয়া বস্তুও নাই, খালি কৈছোঁ যে কালি এনেকুৱা জেগাত যাম, এনেকুৱা ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব, ৰখি থাকিব বুলি। আৰু মানে ভিডিঅ'বিলাক মানে ইমান চুটিকৈ কিয় বনাওঁ সেইটো কাৰণে মানে অলপ কথা কৈ দিছোঁ। তো আজি ভিডিঅ'বিলাক অলপ চুটি হ'ল, কিন্তু আহিবলগীয়া তো কালি ভিডিঅ'ৰ কাৰণে ৰখি থাকক। ময়ো পূৰা এক্সাইটেড হৈছোঁ মানে জেগাটো যাবৰ কাৰণে আৰু ভিডিঅ'টো বনাবৰ কাৰণে, আপোনালোকক দেখাবৰ কাৰণে। তো ময়ো পূৰা এক্সাইটেড। তো আপোনালোকে কালি ভিডিঅ'টো মিছ নকৰিব, পূৰা একদম ৰখি থাকক কালি ভিডিঅ'ৰ কাৰণে। তো আজিলৈ ইয়াতে সমাপ্ত।